Hello friends, welcome to my YouTube channel JKNG Legend. আজিৰ ভিডিঅ'ত তোমালোকৰ কাৰণে লৈ আহিছোঁ this, that, this, those or ব্যৱহাৰ। তেন্তে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আমি শিকিম this or ব্যৱহাৰ। this ক'ত ব্যৱহাৰ কৰা হয়? this তাত ব্যৱহাৰ কৰা হ'ব য'ত বস্তু এটা সংখ্যাত এটা থাকিব আৰু আমাৰ ওচৰত থাকিব। তাত আমি ইউজ কৰিম this। ষ্ট্ৰাকচাৰটো হ'ব this তাৰপিছত আহিব is তাৰপিছত a বা n আহিব। চ' a ক'ত আহিব? কনচনেণ্টৰ আগত a বহিব আৰু ভাৱেলছৰ আগত n বহিব। তেন্তে বোলা উদাহৰণ সৈতে আমি বুজিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট উদাহৰণটো হৈছে this is a laptop। এইটো এটা লেপটপ হয়। this is a pencil। এইটো এটা পেন্সিল হয়। this is a chair। এইটো এটা চেয়াৰ হয়। this is a phone। এইটো এটা ফোন হয়। this is my brother। এজন মোৰ ভায়েক হয়। this is your bag। এইটো তোমাৰ বেগ হয়। this is an apple। এইটো এটা এপল হয়। চ' ফ্ৰেণ্ড তোমালোকে চালা বস্তুবোৰ আমাৰ ওচৰত আছে সেইটো কাৰণে আমি ইউজ কৰিছোঁ this আৰু সংখ্যাত এটা আছে। চ' যিবোৰ বস্তু সংখ্যাত এটা আৰু আমাৰ ওচৰত থাকে তাত আমি this ইউজ কৰিম। thisৰ পিছত সদায় is লাগিব। নেক্সট আহিছে that। ঠিক তেনেকৈ আমি thatৰ ইউজটো তেনেকৈ কৰিম। that ইউজটো হ'ব যিকোনো বস্তু সংখ্যা যদি এটা থাকে কিন্তু বস্তুটো আমাতকৈ দূৰত থাকে। যদি বস্তুটো আমাতকৈ দূৰত থাকিব তেতিয়া আমি তাত ইউজ কৰিম that। এই কথাটো উদাহৰণে তোমালোকে ভালকৈ বুজিবা। চ' চোৱা উদাহৰণটো ফাৰ্ষ্ট উদাহৰণটো হৈছে that is a laptop। সেইটো এটা লেপটপ হয়। that is a pencil। সেইটো এটা পেন্সিল হয়। that is a chair। সেইটো এটা চেয়াৰ হয়। that is a phone। সেইটো এটা ফোন হয়। that is my brother। সেইজন মোৰ ভায়েক হয়। that is your bag। সেইটো তোমাৰ বেগ হয়। that is an apple। সেইটো এটা আপেল হয়। এতিয়া this and thatৰ ব্যৱহাৰ শিকিলোঁ আমি। এতিয়া আমি শিকিম this THES this ব্যৱহাৰ শিকিম। চ' this ক'ত ব্যৱহাৰ কৰা হ'ব? যদি বস্তু এটা সংখ্যাত এটাতকৈ বেছি হয় আৰু আমাৰ ওচৰত থাকিব তেতিয়া আমি তাত this ব্যৱহাৰ কৰিম। ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব this তাৰপিছত আহিব r তাৰপিছত বস্তুৰ নেম আহিব। চ' নাম আহিব। চ' এই কথাষাৰ আমি উদাহৰণতে ভালকৈ বুজিম। চ' উদাহৰণবোৰ চাই লোৱা। ফাৰ্ষ্ট উদাহৰণ হৈছে these are laptops। এইবোৰ লেপটপছ হয়। these are books। এইবোৰ বুকছ হয়। these are pencils। these are phones। these are my brothers। these are your bags। these are apples। চ' ফ্ৰেণ্ড তোমালোকে বুজিলাই বস্তুটো যিবোৰ বস্তু আমাৰ ওচৰত আছে আৰু সংখ্যাত এটাতকৈ বেছি আছে তাত আমি ইউজ কৰিছোঁ this are। চ' this পিছত সদায় r আহিব কাৰণ বস্তুবোৰ আমাৰ এটাতকৈ বেছি আছে সংখ্যাত। ঠিক তেনেদৰে আমি ইউজ কৰিম those। those ব্যৱহাৰ ক'ত হ'ব? those ব্যৱহাৰ তাত হ'ব যদি বস্তু এটা সংখ্যাত এটাতকৈ বেছি থাকে আৰু আমাতকৈ বস্তুটো অলপ দূৰত থাকিব তেতিয়া আমি তাত those ইউজ কৰিম। চ' এইটো বুজিব হ'লে তোমাক উদাহৰণটো ভালকৈ চোৱা। উদাহৰণ ভালকৈ বুজি পাবা। ফাৰ্ষ্ট উদাহৰণটো হৈছে those are laptops। সেইবোৰ এটা লেপটপছ হয়। those are books। সেইবোৰ বুক হয়। those are pencils। those are phones। those are my brothers। those are your bags। those are apples। চ' ফ্ৰেণ্ড ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেন্তে ছাবস্ক্ৰাইব কৰি লোৱা।